friends, আশা কৰোঁ আপোনালোক সবে ভালে আছে। The Budding Twixৰ ফালৰ পৰা মই ডলি শৰ্মাই আপোনালোকলৈ লৈ আহিছোঁ স্পোকেন ইংলিছৰ এটা নতুন লেসন। আশা কৰোঁ আপোনালোকে আমাৰ আগৰ লেসনটো ভাল পালে, পছন্দ কৰিলে আৰু এইটো আমাৰ আজি নতুন লেসন আপোনালোকলৈ আমি লৈ আহিছোঁ। লেসনটো হৈছে about have, has and had। আমাৰ মাজৰ বহুতো বন্ধুৰ have, has আৰু hadক লৈ বহুতো সমস্যা থকা দেখিবলৈ পোৱা যায়। বহুত মানুহ কনফিউজড হয় কোড have ইউজ কৰিব, কোড has আৰু কোড had। সেইকাৰণে আমি আজি অতি সিম্পল ৱে, আপুনি ক'ব পাৰিলে সিম্পলেষ্ট ৱে, একেবাৰে সহজ প্ৰক্ৰিয়াৰে আমি আজি লৈ আহিছোঁ আপোনালোকলৈ কিদৰে have, has আৰু had আমি ব্যৱহাৰ কৰিম আৰু কোড ব্যৱহাৰ কৰিম, কেনেকৈ ব্যৱহাৰ কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিটলি চাওক আৰু যদি আপোনালোকৰ ভিডিঅ'টো পছন্দ হয় অনুগ্ৰহ কৰি লাইক কৰক, সাবস্ক্ৰাইব কৰক, কমেন্ট কৰক আৰু কমেন্ট সেকশনত আপোনালোকে লিখি দিয়ক যদি কিবা ৰিকুৱাৰমেন্ট আছে আপোনালোকৰ যে এইটো বস্তু শিকিব খোজে বা কিবা বস্তু যদি আপোনালোকে বিচাৰে শিকিবলৈ তাত লিখি দিয়ক। আমি সেই লেসনটো শিকাবৰ কাৰণে ট্ৰাই কৰিম। প্লিজ ওয়াচ দ্য ভিডিঅ' এণ্ড লাইক কৰক, শ্বেয়াৰ কৰক। থ্যাংক ইউ। আজি আমি শিকিবলৈ ওলাইছোঁ had, have আৰু had। বহু মানুহৰ has, have আৰু hadক লৈ বহুতো কনফিউজন থকা দেখিবলৈ পোৱা যায়। প্ৰথমতে আমি শিকিম যে আমাক কি ক্ষেত্ৰত has, have আৰু hadৰ প্ৰয়োজন হয়। যেতিয়া কাৰোবাৰ কিবা এটা আছে বুজায়, যেনে মোৰ এটা আইডিয়া আছে বা দেউতাৰ এখন মিটিং আছে বা সিহঁতৰ এটা ডাঙৰ ঘৰ আছে বা ল'ৰাটোৰ ভাল চাকৰি আছে বা তোমালোকৰ প্ৰতিভা আছে। আমি উদাহৰণ দিবলৈ 5টা বাক্যই লৈছোঁ আজি। ইয়াত আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যেকটো বাক্যতে কাৰোবাৰ কিবা এটা আছে বুজাইছে। যিদৰে মোৰ এটা আইডিয়া আছে, দেউতাৰ এখন মিটিং আছে, সিহঁতৰ এটা ডাঙৰ ঘৰ আছে, ল'ৰাটোৰ ভাল চাকৰি আছে, তোমালোকৰ প্ৰতিভা আছে। এনেদৰে আমি যিমান বাক্য পাম য'ত আমি বুজিছোঁ যে কাৰোবাৰ কিবা আছে, এই ধৰণৰ বাক্যবোৰত আমি has আৰু haveৰ সহায় লৈ এনেধৰণৰ বাক্যবোৰ আমি ইংলিছলৈ অনুবাদ কৰিব পাৰিম। প্ৰথমতে আমি তাৰ কাৰণে কি কৰিব লাগিব, সাবজেক্টটো বিচাৰিব লাগিব। সাবজেক্টৰ অৰ্থ হৈছে কাৰ আছে, কাৰ আছে। তাৰ পাছত আমি নহয় has দিব লাগিব, নহয় have দিব লাগিব। মই কৈ আছোঁ ক'ত আমি has বহুৱাম, ক'ত আমি have বহুৱাম। তাৰ পাছত আমি দিব লাগিব কি আছে। আমি পালোঁ প্ৰথমতে আমি দিম কাৰ আছে, তাৰপাছত আমি দিম has নে have, তাৰপাছত আমি দিম কি আছে। এতিয়া আমি has ক'ত বহুৱাম, have ক'ত বহুৱাম। has, have বহুৱাবৰ কাৰণে মন কৰিব লাগিব আমি এই পিছফালৰ বস্তুখিনি ডিপেণ্ড নকৰে। আমি এইখিনি চাইহে আমি গম পাম যে আমি has বহুৱাম নে have বহুৱাম। গতিকে আমি চাব লাগিব কাৰ আছে বুলি কৈছে। প্ৰথম বাক্যটোত কাৰ আছে, মোৰ আছে। দ্বিতীয় বাক্যটোত কাৰ আছে, দেউতাৰ আছে। তৃতীয় বাক্যটোত কাৰ আছে, সিহঁতৰ। চতুৰ্থটোত কাৰ, ল'ৰাটোৰ। পঞ্চমটোত কাৰ, তোমালোকৰ। গতিকে এই ধৰণৰ বাক্যবোৰত যদি কাৰ আছে যদি সিঙ্গুলাৰ নাম্বাৰ হয় অৰ্থাৎ একবচন হয় তেতিয়া আমি ইয়াত has বহুৱাব লাগিব। আৰু যদি প্লুৰেল নাম্বাৰ হয় অৰ্থাৎ বহু বচন হয় তেতিয়া আমি have বহুৱাব লাগিব। আকৌ কৈছোঁ মই, সাবজেক্ট যদি সিঙ্গুলাৰ নাম্বাৰ হয় আমি has বহুৱাম আৰু সাবজেক্ট যদি প্লুৰেল নাম্বাৰ হয় আমি have বহুৱাম। কিন্তু ইয়াতে এটা উল্লেখযোগ্য কথা আছে, সেইটো হৈছে দুটা শব্দ আছে, সেইটো হৈছে I আৰু you, অৰ্থাৎ মই আৰু তুমি বা আপুনি। I মইও একবচন আৰু you তুমিও একবচন। গতিকে একবচন অৰ্থাৎ সিঙ্গুলাৰ নাম্বাৰ। গতিকে I আৰু you সিঙ্গুলাৰ নাম্বাৰ হিচাপে এই দুটা শব্দৰ সৈতে has বহিব লাগিছিল, কিন্তু আমি কথাটো মনত ৰাখিব লাগিব যে I আৰু youৰ লগত কিন্তু has নবহে।
আমি আই আৰু ইউৰ লগত হেভ বহুৱাব লাগিব তাৰ বাহিৰে যিমান সিঙ্গুলাৰ নম্বৰ আছে সকলোৰে সৈতে আমি হেজে বহুৱাব লাগিব আৰু প্লুৰেল নম্বৰৰ সৈতে আমি হেভ বহুৱাব লাগিব এতিয়া আমি এইকেইটা অনুবাদ কৰি চাওঁ মোৰ এটা আইডিয়া আছে কাৰ আছে মোৰ আছে মোৰ ইংলিছ আই আইৰ লগত যেহেতু মই ক'লো যে আই আৰু ইউৰ লগত হেভ হে বহিব গতিকে আমি কি ক'ম কাৰ আছে মোৰ আছে আই হেভ কি আছে আইডিয়া আছে এন আইডিয়া দেউতাৰ এখন মিটিং আছে কাৰ আছে দেউতাৰ ফাদাৰ ফাদাৰ হ'ল সিঙ্গুলাৰ নম্বৰ অৰ্থাৎ একবচন সেইকাৰণে আমি ক'ম ফাদাৰ হেজ এ মিটিং সিহঁতৰ এটা ডাঙৰ ঘৰ আছে কাৰ আছে সিহঁতৰ দে হ'ল প্লুৰেল নম্বৰ সেইকাৰণে আমি হেভ বহুৱাম দে হেভ আ বিগ হাউচ ল'ৰাটোৰ ভাল চাকৰি আছে কাৰ আছে ল'ৰাটোৰ দ্য বয় হ'ল সিঙ্গুলাৰ নম্বৰ অৰ্থাৎ একবচন সেয়েহে আমি হেজ বহুৱাম দ্য বয় হেজ জব আ গুড জব তোমালোকৰ প্ৰতিভা আছে কাৰ আছে ইউ প্লুৰেল নম্বৰ তোমালোকটো প্লুৰেল নম্বৰ আৰু ইউৰ লগত হেভো বহিব আমি অলৰেডি গম পাইছোঁ সেইকাৰণে আমি ইয়াত কি দিম ইউ হেভ টেলেণ্ট গতিকে আমি হেজ আৰু হেভ ক'ত বহে আমি আজি বুজি পালোঁ এইদৰে আমি হেজ হেভৰ আৰু বহু কথা শিকিবলগীয়া আছে অনাগত লেচনবোৰত আমি দিবলৈ চেষ্টা কৰিম এতিয়া আমি শিকিবলৈ আহিছোঁ হেড ক'ত বহিব আমি এতিয়া হেডৰ বিষয়ে শিকিম এতিয়া আমি হেড শিকিবলৈ ওলাইছোঁ হেড ইয়াতে হ'ব আমি আগত হেভ আৰু হেজ পালোঁ যে কাৰোবাৰ কিবা আছে হেডটো হ'ব কাৰোবাৰ কিবা আছিল যেনে 1 নম্বৰ এক্সাম্পল যেনে ল'ৰাজনৰ এখন চাইকেল আছিল সিহঁতৰ এটা ডাঙৰ ঘৰ আছিল ছোৱালীজনীৰ টেলেণ্ট আছিল বা প্ৰতিভা আছিল আমি ইয়াত মাত্ৰ 3টা বাক্যই ল'লোঁ উদাহৰণ হিচাপে ইয়াতে যেতিয়া আপুনি কাৰোবাৰ কিবা আছিল এনেকুৱা বাক্য পাব যেনেকৈ মোৰ এখন মিটিং আছিল তেওঁৰ কিবা এটা কাম আছিল ল'ৰাজনৰ এখন চাইকেল আছিল সিহঁতৰ এটা ডাঙৰ ঘৰ আছিল ছোৱালীজনীৰ টেলেণ্ট আছিল বুলি পালে এইদৰে যে কাৰোবাৰ কিবা আছিল যেতিয়া বুজাব আপুনি তেতিয়া হেডৰ সহায় ল'ব লাগিব ইয়াতেও একেধৰণে আমি লিখিম আগৰ নিচিনাকৈ প্ৰথমতে বহিব ছাবজেক্ট তাৰপিছত বহিব হেড তাৰপিছত বহিব কি আছিল ছাবজেক্ট অৰ্থাৎ কাৰ আছিল কাৰ কথা কোৱা হৈছে ইয়াতে এটা ভাল কথা এইটোৱেই যে ইয়াত আমি সিঙ্গুলাৰ প্লুৰেল চাব নালাগে ডাইৰেক্ট আমি হেড বহাই দিব পাৰিম ইয়াতে ছাবজেক্ট ল'ৰাজনৰে হওক সিহঁতৰ মোৰ তোমাৰ যাৰে নহওক কেলে আমি ইয়াত হেড বহুৱাই দিব পাৰিম ল'ৰাজনৰ এখন চাইকেল আছিল কাৰ আছিলে ল'ৰাজনৰ দ্য বয় হেড আ বাইচাইকেল সিহঁতৰ এটা ডাঙৰ ঘৰ আছিল কাৰ সিহঁতৰ দে হেড আ বিগ হাউচ ছোৱালীজনীৰ টেলেণ্ট আছিল কাৰ ছোৱালীজনীৰ দ্য গাৰ্ল হেড টেলেণ্ট ইয়াতে আমি ছাবজেক্টত একো চাব নালাগে সিঙ্গুলাৰ প্লুৰেল ডাইৰেক্ট আমি হেড লগাই দিব পাৰিম আৰু এইদৰে আমি কাৰোবাৰ কিবা আছিল জাতীয় বাক্যবোৰ লিখিব পাৰিম আজিলৈ আমি হেজ হেভ আৰু হেডৰ বিষয়ে এইখিনিয়ে শিকিলোঁ অনাগত দিনবোৰত আমাৰ হেজ হেভ হেডৰ কথা আৰু বহু শিকিবলগীয়া আছে আমি আপোনালোকৰ সহায় পালে নিশ্চয় আগুৱাই আহিম ধন্যবাদ আশা কৰোঁ আপোনালোকে লেসনটো ভাল পালে আজিৰ পৰা হেভ হেজ হেডক লৈ কোনো কনফিউজন নাথাকিব হেভ হেজ হেডৰ আৰু কিছু শিকিবলগীয়া আছে আমি অনাগত দিনবোৰত লৈ আহিম হে আপোনালোকৰ কাৰণে আমাৰ নেক্সট ভিডিঅ' হ'ব about doesn't have don't have আৰু didn't have নতুন লেসন শিকিবলৈ সাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহিত কৰক থ্যাংক ইউ